তো তোমালোকে চোৱা আজি আমি চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয়ৰ অনুসলনি 8.22 কৰিম। অনুসলনি 8.2 ফাৰ্ষ্টৰটো 1 নম্বৰটো হৈছে তলত দিয়াবিলাকৰ মান উলিয়াব লাগে। 1 নম্বৰটো কৈছে আমাক sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী। তেতিয়া এই কোৱেশ্যনটো তোমালোকে চাই লোৱা, এটা আমি সলিউশন কৰিম। তো তোমালোকে চোৱা মই কোৱেশ্যনটো লিখি লৈছো sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী। এতিয়া আমি ইয়াৰ মানবোৰ বহাই দিম। তো তোমালোকে জানা কিতাপত আমাক এখন চাৰ্ট দিয়া আছিল, চাৰ্টখন এবাৰ চাই লোৱা। ইয়াতে আমাক দিয়া আছিল sin 0 ডিগ্ৰী sin 30 ডিগ্ৰী sin 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী, ইয়াতে cos দিয়া আছে। তো আমি এই দুটাৰ পৰা মান উলিয়াই ল'ম, বহাই ল'ম। তো তোমালোকে কিতাপখন আগত লৈ ল'বা, মই ইয়াৰ মানকেইটা ইয়াতে পুটিং পাতি দি আছো। sin 60 ডিগ্ৰী মান আছিল √3/2 ইনটু cos 30 ডিগ্ৰী √3/2 প্লাস sin 30 ডিগ্ৰী 1/2 ইনটু cos 60 ডিগ্ৰী 1/2। এতিয়া মান বহোৱাৰ পিছত কি হ'ব, 2 দুগুণে তলে তলে পূৰণ হ'ব 4 √3 ইনটু √3 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব, ৰুটে ৰুটে কাটা যাব, প্লাস 2 দুগুণে কিমান হ'ব 4 1 গুণে 1। এতিয়া আমাৰ কি হৈ আছে চোৱা 4 4 লসাগু কিমান হ'ব 4 আৰু 3 আৰু 1 যোগ কৰিলে হ'ব 4 4 4 কেইবা যাব এবাৰ যাব। তেতিয়া আমি ইয়াৰ আনসাৰ হৈ গ'ল। ইয়াৰ আগৰটো চোৱা আমি 2 নম্বৰটো কি কৈছে 2 tan স্কয়াৰ 45 প্লাস cos স্কয়াৰ 30 মাইনাস sin স্কয়াৰ 60। তো চোৱা, তো আমি ইয়াতে কোৱেশ্যনটো লিখি লৈছো 2 লগত tan স্কয়াৰ 45 আছে 2 ইনটু tan স্কয়াৰ 45 অৰ্থাৎ tan ৰ মান হৈছে তোমাৰ tan 45 ডিগ্ৰী মান 1, তো 1 স্কয়াৰ প্লাস cos 30 ডিগ্ৰী মান আছিল √3/2, মই √3/2 লিখি দিছো, তাৰ ওপৰত স্কয়াৰ আছে, মানৰ ওপৰত মই স্কয়াৰ দি দিছো, মাইনাস sin 60 ডিগ্ৰী মান √3/2 আছে। তোমালোকে চাৰ্টখনৰ পৰা চাই ল'বা। এতিয়া কি হয় 2 1 গুণে 2 হ'ল, এতিয়া প্লাস √3/2 হোল স্কয়াৰ মাইনাস √3/2 হোল স্কয়াৰ কাটা। তো ইয়াৰ আনসাৰ হৈ গ'ল 2। ইয়াৰ আগৰটো চোৱা, তো আমাক এইটো কৈছে 3 নম্বৰটো cos 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাস cosec 30 ডিগ্ৰী। এইটো আমি কেনেকুৱাকৈ কৰোঁ চোৱা। তো আমি 3 নম্বৰ কোৱেশ্যনটো লিখি লৈছো cos 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাস cosec 30 ডিগ্ৰী। তো আমি ইয়াৰ মানকেইটা বহাই দিওঁ। cos 45 ডিগ্ৰীৰ মান আছিলে 1/√2 প্লাস sec 30 ডিগ্ৰীৰ মান তোমাৰ কিমান আছিলে 2/√3 প্লাস cosec 30 ডিগ্ৰীৰ মান তোমাৰ আছিলে 2। তো ইয়াৰ পিছত আমি এইকেইটা আমি ক্যালকুলেশন কৰি দিলে কেনেকুৱা হ'ব চোৱা 1/√2, ইয়াতে আমি লসাগু ল'লে হ'ব √3, তেতিয়া ওপৰত হ'ব √3 একবাৰ 2 প্লাস ইয়াৰ তলত 1 আছে 1 √3 বা √3 ইনটু 2 2√3। ইয়াৰ পিছত ইজিক্যাল টু ইয়াতে আমি কি কৰিব পাৰোঁ, এইটো উল্টাই দিব পাৰোঁ। উল্টাই দিলে কি হ'ব ইয়াতে 1/√2 ইনটু আমি তলতে লিখি দি আছো, ইয়াত হ'ব তোমাৰ √3/2 প্লাস 2√3। তেতিয়া আমাৰ কি হ'ব ইয়াতে আমাৰ হ'ব ওপৰত হ'ব √3 ইনটু 1 √3, তলত হ'ব 2 ইনটু √2 2√2 প্লাস √2 ইনটু 2√3 2√6। ইয়াৰ পিছত আমি হৰটো পৰিমেয়কৰণ কৰিম। হৰটো পৰিমেয়কৰণ কৰিলে তোমালোকে জানা যে তলত যোনটো থাকে সেইটো আমি আৰু এবাৰ পূৰণ দিব লাগিব। এতিয়া ইয়াত আছে প্লাস, আমি মাইনাছত দিব লাগিব, কি লিখিব লাগিব 2√2 প্লাস 2√6 হোল ইনটু এইটো প্লাছত আছে সেম, এইটো এটা মাইনাছত দিব লাগিব হৰ পৰিমেয়কৰণ কৰাৰ কাৰণে তোমালোকে জানা। তো ইয়াতে আমি কি দিব লাগিব 2√2 মাইনাস 2√6, ইয়াৰ লগতো পূৰণ দিব লাগিব 2√2 মাইনাস 2√6। তো এতিয়া আমাৰ কি হ'ব চোৱা, ওপৰত হ'ব তোমাৰ 2 ইনটু √2 √3 কি হ'ব 2√6 মাইনাস 2 2 2 হ'ব √3 ইনটু √6 হ'ব √18, তলত কি হ'ব a প্লাস b হোল ইনটু a মাইনাস b ইজিক্যাল টু a স্কয়ার, a মানে 2√2 মাইনাস b স্কয়ার মানে 2√6 ইনটু 2√6 2√6 হোল স্কয়ার। ইয়াৰ পিছত আমাৰ কি হৈ আছে, আমি ওপৰৰ পৰা এটা কমন ল'ব পাৰোঁ। কি কমন ল'ব পাৰোঁ তোমালোকে চোৱা, ইয়াৰ পৰা মই 2 এটা কমন ল'ব পাৰোঁ। 2 কমন লোৱাৰ পিছত কি থাকিলে √6 মাইনাস √18, আৰু তলত আমাৰ কি হৈ আছে 2 দুগুণে 4 স্কয়াৰ ৰুটে কাটা 4 দুগুণে 8 মাইনাস এইটো হৈছে 2 দুগুণে 4 স্কয়াৰ ৰুটে কাটা 6 4 6 গুণে 24। এতিয়া আমাৰ কি হৈ আছে ইয়াতে ওপৰত হৈ আছে তোমাৰ 2√6 মাইনাস √18
ডিভাইডেড বাই ইয়াত হৈ আছে তোমাৰ 24ৰ পৰা 8 গ'লেগৈ -16। তো আমি 2 16 লগত কাটি দিলে 2 2 যা 1 এটুক যাব 8 বাৰ। তো আমি কি পালোঁ? আমি পালোঁ √6 মাইনাছ √18 ডিভাইডেড বাই -8। এতিয়া আমি কি লিখিব পাৰোঁ? √6টোত আমি কি লিখিব পাৰিম? √6 লিখিব পাৰিম আৰু 18টোক আমি লিখিব পাৰিম। 18ক তোমালোকে চোৱা, মই ভাঙি কেনে উৎপাদক উলিয়াব পাৰোঁ। 2 দি যাব 9 বাৰ, আকৌ 3 দি যাব 3 বাৰ, তেতিয়া 2টা 3ৰ পৰা এটা 3 বাহিৰত লিখিব পাৰিম, ভিতৰত কি থাকিলে √2 থাকিলে, তেতিয়া এইটো লিখিব পাৰিছোঁ তলত -8। এতিয়া আমি মাইনাছটো তলৰটো মাইনাছ নাইকিয়া কৰিব লাগিব। তো আমি এটা মাইনাছেৰে পূৰণ কৰিব লাগিব। তে পূৰণ কৰিলে কেনেকুৱা হ'ব? এইটো প্লাছ হৈ যাব, তেতিয়া এইটো আগত লিখি দিম 3√2। এইটো মাইনাছ দি পূৰণ কৰোঁতে মাইনাছ মাইনাছে প্লাছ হৈ গ'ল, আৰু এই 6ৰ আগত প্লাছ আছিলে, প্লাছে মাইনাছে মাইনাছ হৈ গ'ল, তেতিয়া -√6 ডিভাইডেড বাই এইটো প্লাছ হৈ গ'ল 8। তেতিয়া তোমালোকৰ আনচাৰ এইখিনিয়ে। ইয়াৰ আগৰটো চাবা। তো আমি 4 নম্বৰটো চাওঁ। 3 নম্বৰটো কৰিলোঁ। 4 নম্বৰ আছে sin 30 প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী। তো মই কুৱেশ্যনটো লিখি লৈছোঁ। এতিয়া এই কুৱেশ্যনৰ যিকেইটা আছে অনুপাত, আমি এইকেইটা মান বহাই দিম। তেতিয়া sin 30 ডিগ্ৰীৰ মানটো আমি জানো 1/2 প্লাছ tan 45 ডিগ্ৰীৰ মান 1 মাইনাছ cosec 60 ডিগ্ৰীৰ মান তোমাৰ 2/√3 2/√3 sec 30 ডিগ্ৰীৰ মানটো আমাক দিয়া আছে 2/√3। পিছত cos 60 ডিগ্ৰীৰ মানটো দিয়া আছে 1/2 প্লাছ cot 45 ডিগ্ৰীৰ মানটো আমাক দিয়া আছে 1। তো এইখিনি লিখাৰ পিছতে আমি কি কৰিব লাগিব? ইয়াৰ পৰা আমি লসাগু ল'ব পাৰোঁ। তো আমি এইকেইটা ওপৰকেইটা লসাগু ল'ব লাগিব। লসাগু ল'লে কি হ'ব? 2√3 আৰু 2ক একবাৰ যাব, √3 থাকিলে, √3 ওপৰত 1 আছে, √3 প্লাছ এইটো তোমাৰ ইয়াৰ তলত আছে 1 2√3 বাৰ যাব, 2√3 × 1 2√3 মাইনাছ √3 একবাৰ যাব, তেতিয়া থাকে 2 2 দুগুণে কিমান হ'ব? 4। ইয়াৰ পিছতে তোমালোকে চোৱা, তলতো আমি লসাগু ল'ব লাগিব। লসাগু ল'লে কি হ'ব? 2√3 √3 কাটা গ'ল, থাকিল 2 2 2 যা 4 প্লাছ 2 একবাৰ যাব, থাকিল √3 × 1 √3 প্লাছ ইয়াৰ তলত 1 আছে 1 2√3 বাৰ 2√3 1 2√3। ইয়াৰ পিছতে চাই লোৱা তোমালোকে, আমি এইটো আৰু এইটো কাটি দিব পাৰোঁ। ইয়াৰো হৰটো কিমান আছে? 2√3, ইয়াৰো হৰটো কিমান আছে? 2√3। এইটো আকৌ পূৰণ দি দিলে উল্টি যাব। তো এটা লাইন লিখা নাই, মই ইয়াতে কাটি দিছোঁ। এতিয়া আমি কি পালোঁ চোৱা, ইয়াত পালোঁ 2√3 প্লাছ √3, তেতিয়া কি হ'ব? 3√3 একেলগে লিখি দিছোঁ যোগ কৰিলে। চ' এইটো √3, ইয়াত √3 আছে, ইয়াৰ আগত 1 আছে, 1 2 3 হৈ গ'ল, -4। আৰু ইয়াতো আমি কি লিখিব পাৰোঁ? √3 প্লাছ 2√3 3√3 এনেকৈ একেবাৰে লিখিছোঁ। কিন্তু ফাৰ্ষ্টত লিখি দিছোঁ, প্লাছ কিমান থাকিলে? 4 থাকিলে। তেতিয়া এইখিনি আমি পোৱাৰ পিছতে আমি লসাগু ল'ম। তেতিয়া চোৱা তোমালোকে, লসাগু লওঁতে আমি কি কৰিব লাগিব? আমি হৰ পৰিমেয়কৰণ কৰিব লাগিব। হৰ পৰিমেয়কৰণটো আগতে কৰি লওঁ। এইটো কি আছে? 3√3 প্লাছ 4। ইয়াৰ লগত কিহত দিব লাগিব? মাইনাছত দিব লাগিব। 3√3 মাইনাছ 4। আকৌ এইটো ওপৰতো ছেম দিব লাগিব, 3√3 মাইনাছ 4। তেতিয়া তলত এটা সূত্ৰ হৈ গ'ল, a প্লাছ b হোল ইনটু a মাইনাছ b a স্কোৱাৰ। a মানে হৈছে 3√3 হোল স্কোৱাৰ মাইনাছ 4 স্কোৱাৰ b স্কোৱাৰ। ওপৰত কি হ'ল? ওপৰতো আমি দুইটাকে পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কিমান হ'ব? 3 3 গুণ 9, আৰু √3 পূৰণ কৰিলে কিমান হ'ব? তোমাৰ √3 3 হৈ যাব, 9 3 গুণ 27। তেতিয়া আমি এইটো আকৌ কৈ দি আছোঁ, 3 × 3 তোমাৰ 9 হ'ল, আকৌ √3 × √3 তোমাৰ √9 হ'ব, √9 বৰ্গমূল 3 আৰু 9 পূৰণ কৰিলে কিমান হ'ব? একেলগে 27 হ'ব। ইয়াৰ পিছত আকৌ 3√3 দি 4ক পূৰণ কৰিব লাগিব, মাইনাছ আছে মাইনাছ দিব লাগিব, 3 4 গুণ 12 12√3। তাৰপিছত আকৌ 4 দি কেনে দুইটাক পূৰণ কৰিব লাগিব, মাইনাছ আছে মাইনাছ, 4 × 3 12, আকৌ ইয়াৰ লগতে √3 আছে √3, আকৌ আমি মাইনাছে মাইনাছে কি হৈ গ'ল? প্লাছ 4 4 গুণ কিমান হ'ব? 16। ইয়াৰ পিছৰ লাইনটো চোৱা, তলত আমাৰ কিমান হৈ আছে? এইটো স্কোৱাৰ কৰিলে 3 3 গুণ 9, স্কোৱাৰ ৰুটে কাটা 9 3 গুণ 27। ইয়াৰ 4 4 গুণ কিমান হৈ আছে? 16। ইয়াৰ আগৰটো চোৱা, তো আমি ওপৰত কি লিখিব পাৰোঁ চোৱা, এইটো আছে 12√3, ইয়াতো আছে 12√3, দুইটাই মাইনাছ আছে, তেতিয়া -24√3 লিখি দিব পাৰোঁ। তাৰপিছত তো আমি কি কৰিব পাৰোঁ? এইটো পালোঁ। এতিয়া 27 আৰু 16 যোগ কৰিলে, যোগ 27 ইয়াত তোমাৰ কিমান হ'ব? 13 13 3 উকলিল 1 1 2 3 3 1 4 43। এতিয়া আমি তলত কিমান পাওঁ চোৱা, 27 পৰা 16 বিয়োগ কৰিলে আমি কিমান? 7 পৰা 6 গ'লেগৈ 1, আৰু 2 পৰা 1 গ'লেগৈ 1, আৰু মাইনাছ ইনটু 11 পাইছোঁ। মাইনাছ নাথাকে, 27 পৰা 16 গ'লেগৈ 11 থাকিব। তো মই 11 লিখিছোঁ। এতিয়া আমাৰ কি হ'ব?
তেতিয়া ওপৰত আমি কিমান পাওঁ 43টো আগত লিখি দিওঁ, এইটো প্লাছৰ সংখ্যা আৰু -24√3। তো আমাৰ এইটোৱে সলভ হৈ গ'ল। ইয়াৰ আগৰটো চাবা, এইটো +11 মাইনাছ নহয়, তো এইখিনি হৈ গ'ল। তো 5 নম্বৰ কুৱেশ্যনটো আমি লিখি লৈছোঁ, চোৱা কি দিয়া আছে 5 cos স্কোৱাৰ 60 + 4 sec স্কোৱাৰ 30 - 10 স্কোৱাৰ 45 ডিভাইডেড বাই sin স্কোৱাৰ 30 + cos স্কোৱাৰ 30। তো আমি ইয়াৰ মানবোৰ বহাই দিওঁ চাৰ্টখনৰ পৰা। 5 to 5 লিখিলোঁ ইনটু cos 60 ডিগ্ৰীৰ মান হৈছে 1/2, তেতিয়া 1/2 হোল স্কোৱাৰ, তাৰ ওপৰত স্কোৱাৰ আছিলে, প্লাছ 4 ইনটু sec 30 ডিগ্ৰীৰ মান তোমাৰ আছিলে 2/√3, তো 2/√3 তাৰ ওপৰত স্কোৱাৰ হ'ব হোল স্কোৱাৰ, মাইনাছ 10 45 ডিগ্ৰীৰ মান আছিলে 1 স্কোৱাৰ, ডিভাইডেড বাই sin 30 ডিগ্ৰী মান আছিলে 1/2 হোল স্কোৱাৰ, প্লাছ cos 30 ডিগ্ৰী মান আছিলে তোমাৰ √3/2 হোল স্কোৱাৰ। এতিয়া আমি পালোঁ কি, চোৱা 5 to 5 ইনটু এইটো 1ক স্কোৱাৰ কৰিলে 1 হ'ব, 2ক স্কোৱাৰ কৰিলে 4 হ'ব, প্লাছ 4 to 4 ইনটু 2ক স্কোৱাৰ কৰিলে 4 হ'ব, √3ক স্কোৱাৰ কৰিলে 3 হ'ব, -1, 1ক স্কোৱাৰ কৰিলে 1 হয়, তেতিয়া এইটোক স্কোৱাৰ কৰিলে কি হ'ব 1ক স্কোৱাৰ কৰিলে 1, 2ক স্কোৱাৰ কৰিলে কিমান হ'ব 4, প্লাছ 3ক স্কোৱাৰ কৰিলে √3ক স্কোৱাৰ কৰিলে স্কোৱাৰ ৰুটে কাটা 3, 4ক স্কোৱাৰ কৰিলে কিমান হ'ব 4। এতিয়া আমি কি কৰিব পাৰোঁ চোৱা, ওপৰকেইটা আমি পূৰণ কৰি দিওঁ, 5টো কাৰ লগত পূৰণ 1ৰ লগত, 5 × 1 5 ডিভাইডেড বাই 4 প্লাছ 4 কাৰ লগত 4 লগত 4 4 গুণ 16, তলত 3 -1। ইয়াতে আমি তলৰটো লসাগু লওঁ, লসাগু ল'লে 4 আৰু 4 লসাগু 4, তেতিয়া 1 3 যোগ কৰিলে কিমান হ'ব 4, 4 কেইবাৰ যাব 1 বাৰ যাব, তো তলত একোৱে নাই, 1টো দিব দৰকাৰ নাই। এতিয়া আমি কি পাইছোঁ ওপৰৰকেইটা এইটো 4 4 একবাৰ গ'ল, 1টো নিলিখিলেও হ'ব। তো এতিয়া আমাৰ 3 আৰু 4 লসাগু ল'ব লাগিব, 3 4 লসাগু কিমান হয় 12 হয়, তোমালোকে জানা। তেতিয়া চোৱা 4 12 কেইবাৰ যাব 3 বাৰ, 3 5 গুণ 15, প্লাছ 3 12 কেইবাৰ যাব 4 বাৰ, 4 16 গুণ কিমান হ'ব, তো 64 হয়, মাইনাছ আকৌ এই হাতত 1 আছে, 1 12 12 বাৰ যাব, 12 গুণ 12, তো আমাৰ কিমান পাওঁ, তো তলৰ 12 to 12 লিখিলোঁ, ওপৰকেইটা কিমান হ'ব চোৱা, এইটো আমি যদি 56 আৰু এইটো যোগ কৰি দিওঁ 5 4 9 যোগ হৈ আছে 1 6 7 -12। এতিয়া আমি কিমান পাওঁ, তলত 12 আছে, ওপৰত 9ৰ পৰা 2 গ'লেগৈ 7 আৰু 7ৰ পৰা 6 গ'লেগৈ 7ৰ পৰা 1 গ'লেগৈ 6, তেতিয়া 67/12 এইটো হৰণ নাযায়, তো আমাৰ আনচাৰটো ইয়ালৈকে থাকিলে। ইয়াৰ আগৰটো চাবা, তো তোমালোকে 6 নম্বৰটো চোৱা, cosec 30 ডিগ্ৰী প্লাছ cosec 60 ডিগ্ৰী প্লাছ cosec 90 ডিগ্ৰী ডিভাইডেড বাই sec 0 ডিগ্ৰী প্লাছ sec 30 ডিগ্ৰী প্লাছ sec 60 ডিগ্ৰী। তেতিয়া আমি ইয়াৰ মানবোৰ বহাই দিওঁ, চোৱা আমাৰ cosec 30 ডিগ্ৰীৰ মান হৈছে 2, প্লাছ cosec 60 ডিগ্ৰীৰ মানটো হৈছে 2/√3 আৰু cosec 90 ডিগ্ৰীৰ মানটো হৈছে 1, তো প্লাছ আছে মই প্লাছ দি 1 লিখিলোঁ। এতিয়া sec 0 ডিগ্ৰীৰ মান হৈছে 1, প্লাছ sec 30 ডিগ্ৰীৰ মান হৈছে 2/√3 তোমাৰ, প্লাছ sec 60 ডিগ্ৰীৰ মান হৈছে 2। যেতিয়া আমি ইয়াৰ মানবোৰ বহাই দিয়াৰ পিছত আমি কি ল'ব লাগিব, লসাগু ল'ব লাগিব। তোমালোকে দেখিছা, এতিয়া লসাগু কিমান হ'ব, ইয়াৰ ওপৰত লসাগু হ'ব √3, ইয়াৰ তলত 1 আছে, ইয়াৰ তলত 1 আছে, তেতিয়া লসাগু √3 হ'ব। তো ওপৰত তোমাৰ 1ত √3 বাৰ যাব, √3 × 2 2√3 প্লাছ √3 একবাৰ যাব, তো 1 × 2 2 হ'ব, যোগ ইয়াৰ তলত 1 আছে, 1 √3 বাৰ যাব, √3 × 1 √3 হ'ব। তো তলতো আমি লসাগু ল'ব লাগিব একেধৰণে, তেতিয়া তলত √3 লসাগু হ'ল, √3 1 গুণ √3 প্লাছ √3 একবাৰ যাব 2, তাৰপিছত কি হ'ব, ইয়াত 1 আছে, 1 √3 বাৰ, √3 × 2 2√3। এতিয়া আমি কি কৰিব পাৰোঁ, √3 কাটা যোৱাৰ পিছত এইটোৰ হৰ √3 এইটোৰ হৰ √3টো কাটা যোৱাৰ পিছত ওপৰত কি থাকিলে 2 থাকিলে এটা, আৰু থাকিলে তোমাৰ √3 আৰু 2√3 দুটা আৰু এটা যোগ কৰিলে 3√3। তলত কি থাকিলে চোৱা, এইটো 2 এটা থাকিলে, 2ৰ তলত 2ৰ পিছত কি থাকিলে 2√3 প্লাছ √3, ইয়াতো হ'ব 3√3। তো আমাৰ 2 প্লাছ 3√3 ডিভাইডেড বাই 2 প্লাছ 3√3 কাটি দিলে কেইবাৰ যাব, একবাৰ যাব, তো আমাৰ এইটো হৈ গ'ল। তো আমাৰ 1 নম্বৰৰ 6টা কুৱেশ্যন সলভ হৈ গ'ল। এতিয়া 2 নম্বৰকেইটা চাবা, 3 লিখি দিব পাৰোঁ। তো তোমালোকে চোৱা, আমি 2 নম্বৰকেইটা কৰোঁ। 2 নম্বৰৰ ফাৰ্ষ্টৰটো কি দিয়া আছে, আমাক 2 নম্বৰৰ পৰা কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাযথতা উল্লেখ কৰিব দিছে। তেতিয়া 1 নম্বৰটো হৈছে তোমাৰ 2 tan 30 ডিভাইডেড বাই 1 প্লাছ tan স্কোৱাৰ 30 ইজিকেল টু sin 60 ডিগ্ৰী cos 60 ডিগ্ৰী tan 60 ডিগ্ৰী sin 30 ডিগ্ৰী। এতিয়া কোনটো আনচাৰ শুদ্ধ হ'ব, এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, চাবা তোমালোকে পৰীক্ষাত MCQ এইকেইটা থাকিবই, ইয়াৰ পৰা 2টা থাকিব। তো তোমালোকে চোৱা এটা এটা কৰি যাওঁ, মই 1 নম্বৰটো লিখি লওঁ।
তো তোমালোকে ইয়াতে 10 আমি মানটো বহাই দিওঁ চোৱা আমি অপশ্যনটো পাই যাম ইয়াৰ হৰটো কিমান হ'ব তো 2 × 1030 ডিগ্ৰী মানটো তোমালোকে জানা 1/√3 তো মই এই চাৰ্টখনৰ ওপৰত যায় এই চাৰ্টখন মই দেখাই দিওঁ এই চাৰ্টখনৰ ওপৰত মই এটা ভিডিঅ' দিছোঁ তোমালোকক এইটো ভিডিঅ'টো তোমালোকে চাই ল'বা চাৰ্টখন মই ধুনীয়াকৈ বুজাই দিছোঁ তো তোমালোকে তাৰ পৰা বুজি ল'বা এতিয়া ইয়াতে 1030 ডিগ্ৰী মান 1/√3 আমি এনেকুৱাকৈ মুখস্থ নকৰিলেও আমি যদি বুজি লওঁ তেতিয়া আমি উলিয়াব পাৰিম মই তেনেকুৱাকৈ বুজাই দিছোঁ তো তোমালোকে ভিডিঅ'টো চাই ল'বা এতিয়া মই লিখি দি আছোঁ 1030 ডিগ্ৰী মান হৈছে 1/√3 তাৰপিছত কি আছে 1 + 10 স্কোয়ার 30 তো 1/√3 হোল স্কোয়ার 1030 মান 1/√3 তার উপর স্কোয়ার আছে কাৰণে হোল স্কোয়ার দি দিছোঁ এতিয়া কি হ'ব চোৱা ওপৰত কি হৈ আছে 2 একৰ লগত পূৰণ হৈ আছে 2 × 2 তলত কিমান হৈ আছে √3 তো ইয়াৰ তলত কি আছে 1 + এইটো স্কোয়ার কৰিলে 1 ক স্কোয়ার কৰিলে 1 হ'ব √3 স্কোয়ার কাটা তো 3 হ'ব ইয়াৰ পিছতো কি হ'ব চোৱা 2/√3 লিখিলোঁ ইয়াতে আমি লখা গ'ললে কিমান আহিব 3 একত 3 বাৰ যাব 3 × 3 + 1 এটা কিমান হ'ব 2/√3 তলত কিমান হ'ব 4/3 তেতিয়া আমি কি লিখিব পাৰোঁ 2/√3 তো 2/√3 লিখিলোঁ তাৰপিছতে ইয়াত হৰণৰ ঠাইত পূৰণ দি দিলে তলৰটো হৰটো ওপৰত যাবগৈ লবটো তলত আহি যাব এইটো হৰণ কৰি দিম এতিয়া তোমালোকে 2 দি 4 কাটিলে দুবাৰ তেতিয়া ওপৰত থাকিলে অকল এটা 3 তলত থাকিলে 2√3 তেতিয়া কি হয় চোৱা ওপৰৰ এটা 3ক আমি দুটা √3 লিখিব পাৰোঁ আৰু কিয় লিখিম কাৰণ হৰটো আমি পৰিমেয় কৰিব লাগিব তেতিয়া এই 3টোক মই দুটা √3 লিখিব পাৰিম 3 × 3 = 9 হ'ব আৰু ৰুটৰ 9 বৰ্গমূলকও 3 হয় সেইটো কাৰণে মই এনেকৈ লিখিছোঁ তলত আছে 2√3 তেতিয়া √3 এটা কাটা তেতিয়া আমাৰ আনসাৰটো কি ৰখিলে √3/2 এতিয়া √3/2 কিমান ডিগ্ৰী মান তোমাৰ অপশ্যনত কি আছিলে 4টা অপশ্যন আছিলে তো অপশ্যনকেইটা তোমালোকে চাই লোৱা ইয়াত আমাৰ অপশ্যন আছিলে sin 60 cos 60 tan 60 আৰু sin 30 তেতিয়া অপশ্যন আমাৰ sin 60 শুদ্ধ হ'ব কিয় sin 60 ডিগ্ৰীৰ মানটো হৈছে √3/2 তোমালোকে কেনেকুৱাকৈ গম পাইছা এই চাৰ্টখনত আমি পাইছিলোঁ যে sin 60 ডিগ্ৰীৰ মানটো হৈছে √3/2 তেতিয়া আমি আনসাৰ পাইছোঁ √3/2 ইয়াৰ অপশ্যন কোনটো শুদ্ধ এ নাম্বাৰটো শুদ্ধ sin 60 ডিগ্ৰী তো ইয়াৰ আগৰটো চোৱা তো আমি 2 নাম্বাৰটো কৰোঁ 2 নাম্বাৰটো কি দিয়া আছে 1 - 10 স্কয়ার 45 বাই 1 + 10 স্কয়ার 45 ইয়াৰ মানটো কিমান হ'ব ইয়াতে 4টা অপশ্যন আছে তো তোমালোকে চোৱা মই তোমালোকক দেখাই দিওঁ তো তোমালোকে চোৱা আমি এইটো কেনেকুৱাকৈ কৰোঁ 2 নাম্বাৰটো মই প্ৰশ্নটো লিখি লৈছোঁ 1 to 1 হ'ব তেতিয়া 10 45 অৰ্থাৎ 10 স্কয়ার 45 10 45 ডিগ্ৰী মান আছিলে 1 তোমালোকে চাৰ্টখন চাই ল'বা ইয়াৰ ওপৰত স্কয়াৰ কাৰণে 1 স্কয়াৰ দিছোঁ তলত কি আছে চোৱা 1 + 10 স্কয়ার 45 তো 10ৰ মান 1 স্কয়ার তেতিয়া আমাৰ কিমান হ'ব চোৱা 1 to 1 1ক স্কয়াৰ কৰিলে 1 হ'ব তলত 1 + 1 স্কয়াৰ কৰিলে 1 হ'ব তেতিয়া আমাৰ কিমান হৈ আছে ওপৰত 1 পৰা 1 গ'লে 0 হ'ল আকৌ 1 + 1 কি হ'ল 2 দি কিনে 0ক ডিভাইড কৰিলে আনসাৰ কিমান হ'ল 0 তেতিয়া আমি আনসাৰ পাই গ'লোঁ 0 তে অপশ্যন কেইটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ কোনটো শুদ্ধ হ'ব তো ইয়াৰ অপশ্যন ডিটো শুদ্ধ হ'ব তেতিয়া আমি পাই গ'লোঁ ইয়াৰ আগৰটো চোৱা 3 নাম্বাৰটো আমাক কৈছে sin 2a = 2 × sin a সত্য যেতিয়া ইয়াৰ মান কিমান হয় ইয়াৰ মান 0 ডিগ্ৰী হ'লে এইটো সত্য হ'ব কিয় মই এইটো আৰু নকৰোঁ ইয়াতে বুজাই দিওঁ কেনেকুৱাকৈ এইটো তুমি 0 ডিগ্ৰী বহাই দিলে তো চোৱা sin 0 ডিগ্ৰীৰ মান অৰ্থাৎ 0 ডিগ্ৰীৰ মান কি হয় 0 হয় ইয়াৰ জেগাত যদি আমি 0 ডিগ্ৰী বহাই দিওঁ 0 × 2 0 হৈ যাব তেতিয়া 0 মানে sin 0 ডিগ্ৰীৰ মান কিমান 0 তেতিয়া মই ইয়াতে 0 পালোঁ ইয়াতে লিখি দি আছোঁ এইফালে চোৱা 2 আছে 2ৰ পিছত তোমাৰ কি হয় sin a ডিগ্ৰীৰ মান a মানে 0 তেতিয়া 0 ডিগ্ৰী বহাই দিলে sin 0 ডিগ্ৰীৰ মান কিমান হয় 0 তেতিয়া এইফালে 0 হ'ল 2 × 0 0 হ'ল তেতিয়া 0 = 0 তেতিয়া ইয়াৰ অপশ্যন কোনটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব 0 ডিগ্ৰী ইয়াৰ পিছত তোমালোকে 4 নাম্বাৰটো চোৱা 4 নম্বৰটো দিয়া আছে 2 10 30 ডিভাইডেড বাই 1 - 10 স্কয়ার 30 ইয়াৰ মানটো কিমান হ'ব তো এইটো মই কৰি দেখাই দি আছোঁ চোৱা তো তোমালোকে চোৱা মই প্ৰশ্নটো উঠাই লৈছোঁ 2 × 10 30 আছে 10 30 মানে 1 দেখছ তো 10 30 ডিগ্ৰী মান হৈছে তোমাৰ 1/√3 1 - 10 স্কয়ার 30 মানে 1/√3 তাৰ ওপৰত স্কয়াৰ আছে স্কয়াৰ দি দিলোঁ তো তোমালোকে চাই লোৱা কিমান হৈছে 2 × 1 2 ডিভাইডেড বাই √3 তলত কিমান হৈ আছে 1 - 1ক স্কয়াৰ কৰিলে 1 হ'ব √3ক স্কয়াৰ কৰিলে কিমান হ'ব 3 হ'ব ইয়াৰ পিছত আমাৰ কিমান হৈ আছে চোৱা 2/√3 ডিভাইডেড বাই ইয়াৰ তলত লখা গ'লে কিমান হ'ব 3 3 × 3 - 3 3 একবাৰ 1 তেতিয়া আমি কি পাইছোঁ চোৱা 2/√3 তো চাই লোৱা তলত কিমান হৈ আছে তলত 3 to 3 হৈ আছে 3 পৰা 1 গ'লে কিমান 2 এতিয়া আমি এইটো যেতিয়া আমি ডিভাইডটো ডবল ডিভাইড হৈ আছে তেতিয়া 2/√3 লিখিলোঁ এইটো সম্পূৰ্ণ হৰণৰ ঠাইত যেতিয়া পূৰণ দিম ওপৰত যাবগৈ 3 তলত আহিব 2 কাটা গ'ল এতিয়া আমাৰ থাকিলে কি চোৱা ওপৰত থাকিলে 3 তলত থাকিলে √3 আমি এইটো ভাঙি লিখিলে কি হয় চোৱা এইটো আমি √3 লিখিলোঁ 3ক আমি দুটা √3 লিখিব পাৰোঁ √3 × √3 আৰু তলত কি থাকিলে √3 এটা কাটা গ'লে আনসাৰটো কি পালোঁ √3 এতিয়া √3 কিমান ডিগ্ৰীৰ মান তো তোমালোকে চাই লোৱা ইয়াতে মই অপশ্যনটো কি আছিলে
আছিলে আমাৰ যে ইয়াৰ cos 60 sin 60 tan 60 sin 30 এতিয়া চোৱা cos 60 মান √3 নাই আৰু sin 60 মান sin 60 √3 নাই tan 60 টো আমাৰ √3 হ'ব তোমালোকে চাৰ্টখন চাই লোৱা এবাৰ ইয়াতে চোৱা 60 ডিগ্ৰী ক'ত আছে সাইনত 60 ডিগ্ৰীৰ মানটো √3/2 আৰু cos টো হৈছে হাফ tan টো হৈছে √3 তো tan 60 ডিগ্ৰীটো শুদ্ধ হ'ব তেতিয়া তোমালোকে অপচনটো গম পালা tan 60 ডিগ্ৰী শুদ্ধ হ'ব ইয়াৰ পিছত তোমালোকে 3 নম্বৰ কিটা চোৱা তাৰ ওপৰত স্কয়াৰ আছে স্কয়াৰ দি দিলো তো তোমালোকে চোৱা আমি 2 নম্বৰ কইটা কৰো 2 নম্বৰৰ ফাৰ্ষ্টৰটো কি দিয়া আছে তো তোমালোকে চোৱা a আৰু b উলিয়াব লাগে অৰ্থাৎ এংগল a আৰু b টো কিমান ডিগ্ৰী হেতু আমি উলিয়াব লাগিব এংগল a আৰু b ৰ মান তো তোমালোকে চোৱা মই এটো সলভ কৰি দিও তো তোমালোকে চোৱা মই ইয়াতে সলিউশন গিভেন বুলি দি লৈছো ইয়াতে দিয়া আছে কি tan a plus b is equal to √3 তো তোমালোকে চোৱা tan a plus b is equal to √3 দিয়া আছে তেতিয়া আমি কি লিখিব লাগিব tan a plus b to a plus b লিখিলো এফালে √3 tan কিমান ডিগ্ৰীৰ মান তোমালোকে চাৰ্টখনত চাই লোৱা √3 হৈছে tan তে লিখিব লাগিব কাৰণ এফালে tan আছে এফালে √3 বিপৰীতে tan লিখিব লাগিব তেতিয়া আমি tan কাটিব পাৰিম তো তোমালোকে চাৰ্টখনৰ পৰা চাব পাৰা tan √3 পাব লগা হলে tan 60 ডিগ্ৰী লিখিব লাগিব এটো চোৱা tan 60 ডিগ্ৰী ইজ ইকুৱেল টু √3 তেতিয়া tan 60 ডিগ্ৰীৰ মান √3 তেতিয়া আমি √3 বিপৰীতে কি লিখিব পাৰিম tan 60 ডিগ্ৰী তেতিয়া দুই সাইডৰ পৰা tan কাটি দিছো এতিয়া আমি কি পালো a plus b is equal to 60 ডিগ্ৰী এটো আমাৰ এটা ইকুৱেচন হল এক নম্বৰ সমীকৰণ কিয় আমি a plus b ৰ মান একেলগে উলিয়াব নোৱাৰিম হেতু কাৰণে আমি এটো ইকুৱেচন দিছো আমাৰ এনেকুৱাকে আৰু এটা সমীকৰণ দিয়া আছে তোমালোকক কি দিয়া আছে চোৱা আৰু এটা তোমালোকক দিয়া আছে and tan a minus b is equal to 1/√3 তো এটো দিও আমাৰ এটা সমীকৰণ হ'ব তো tan to tan এ লিখিলো a minus b is equal to 1/√3 tan কিমান ডিগ্ৰী মান তোমালোকে চাৰ্টখনৰ পৰা চাই লোৱা tan 30 ডিগ্ৰী মান 1/√3 তে tan কাটা গল তেতিয়া মই কি পালো a minus b is equal to 30 ডিগ্ৰী এটো ইকুৱেচন নম্বৰ 2 সোয়া তুমি এই দুটা ইকুৱেচন আমি পাইছো এটা একৰ পৰা 2 বিয়োগ কৰি দিম আমি 3 নম্বৰ চেপ্টাৰত শিকি আহিছিল অপনয়ন পদ্ধতি তেতিয়া আমি অপনয়ন মানে মাইনাস কৰিব লাগিব 1 - 2 ইমপ্লাই therefore দি লিখিবা 1 - 2 ইমপ্লাই তে একৰ পৰা 2 বিয়োগ কৰোতে a ৰ ফাৰ্ষ্টটো কিমান আছে a আৰু 2 ৰ ফাৰ্ষ্টটো a একৰ ফাৰ্ষ্টটো a তেতিয়া a ৰ পৰা a মাইনাস কৰিলো তাৰ একৰ সেকেন্ডটো আছে প্লাস b এটো প্লাস দিব লাগিব কাৰণ আমি 2 ক মাইনাস কৰি আছো 2 ৰ আগত মাইনাস দিব লাগিব তেতিয়া ইয়াত আছে -b আৰু ইয়াত মাইনাস আছে মাইনাসে কি হৈ যাব প্লাস b ইজ ইকুয়াল টু ইয়াত আছে 30 -30 এটো 30 আছে সোয়া এ কাটা এটো প্লাসৰ এটো মাইনাসৰ তেতিয়া আমি কি পালো সোয়া b + b অৰ্থাৎ 2b ইয়াতে এটা দুটা ইজ ইকুয়াল টু 60 ৰ পৰা 30 গলৈ কিমান পালো 30 এটা আমি কি ৰাখি দিম b ইজ ইকুয়াল টু 30/2 এতিয়া 2 দি কেনে 30 ক ডিভাইড কৰিলে কিমান পাম 15 ডিগ্ৰী তো আমি b ৰ মান পাইছো 15 এতিয়া আমি a ৰ মান উলিয়াব লাগিব তে b ৰ মানটো সমীকৰণ এটাত বহাই দিম লিখিম b ৰ মান 1 ইমপ্লাই অৰ্থাৎ এক নং সমীকৰণত বহাই দি আছো এক নং বা 2 নং তুমি যোনটোতে বহুৱা মই একত বহাই আছো a + b = 60 আছিল তো a to a লিখিলো প্লাস b b ৰ জায়গাত আমি কিমান লিখিম 15 ডিগ্ৰী = কিমান আছিল 60 তো বহাই দিছো a to মই ৰাখি দিও যদি তেতিয়া আমি কিমান পাম 60 মাইনাস এটো প্লাস আছে এফালে গলে মাইনাস হৈ যাব 15 তেতিয়া আমি কি পালো a = 60 পৰা 15 গলে তোমাৰ কিমান থাকিব 45 থাকিব তেতিয়া এৰ মানটো কিমান পালো 45 তো আমাৰ এটো সলভ হৈ গল নেক্সট টু চাবা ইয়াতে সোয়া তোমালোকে এংগল দি দিব পাৰিবা কি আমাৰ এটো কোন ওলাইছো যেহেতু এংগল b আৰু এংগল a দি দিব পাৰো তো ইয়াৰ আগৰটো সোয়া তো আমি 2 নম্বৰটো চাও তিনিত যদি sin x + y = 1 আৰু তোমাৰ cos x - y = √3/2 তেন্তে আমাৰ x আৰু y ৰ মান ওলাব লাগে একে কন্ডিশনটো দিছে x to y তকৈ ডাঙৰ হয় তাতো আমাৰ a to b তকৈ ডাঙৰে ওলাইছে a to ওলাইছিলে
তোমাৰ b2 আছিল ওলাইছিলে 15 আৰু ইয়াতে ওলাইছিলে 45 তো এনেকুৱাকৈ ইয়াতো x ৰ মানটো ডাঙৰ ওলাব y তকে তো ইয়াতে দুটা সমীকৰণ দিয়া আছে এইটো এটা সমীকৰণ সেম আগৰটো নিচিনাকৈ কৰিম তাতে a b দিয়া আছিল ইয়াত x y দিয়া আছে তো তোমালোকে চোৱা তো আমাক দিয়া আছে ফাৰ্ষ্টৰ ইকুৱেশ্যনটো sin x plus y is equal to 1 তেতিয়া আমি sin x plus y is equal to 1 ৰ বিপৰীতে sin কিমান ডিগ্ৰী লিখিব পাৰো sin 90 ডিগ্ৰী লিখিব পাৰো তোমালোকে চাৰ্টখনত চাই লবা এতিয়া sin আমি কি কৰি দিব পাৰো কাটি দিব পাৰো কাটাৰ পিছত আমি কি পালো x plus y is equal to 90 ডিগ্ৰী এটো 90 কিয় লিখিছো বুজি পাইছা sin 90 ডিগ্ৰীৰ মান হৈছে 1 হেতু কাৰণে 1 ৰ জায়গাত sin 90 লিখিছো এটো এটা ইকুৱেশ্যন হৈ গল ইয়াৰ পিছত চোৱা এন্ড তো আৰু এটা ইকুৱেশ্যন দিয়া আছে তোমাক cos x minus y is equal to √3/2 তেতিয়া cos to cos এ লিখিলো x minus y to ঠিকে আছে এটা √3/2 to cos কিমান ডিগ্ৰীৰ মান তো তোমালোকে চাই লোৱা চাৰ্টখনত আছে মই কৈ দিও cos তোমাৰ 30 ডিগ্ৰীৰ মানটো হৈছে √3/2 তেতিয়া মই cos 30 ডিগ্ৰী বুলি লিখিব পাৰিম চাৰ্টখনত বয়াবা চাই লবা তোমালোকে তেতিয়া বেছিকে মনত থাকিব তেতিয়া cos cos কাটা x minus y is equal to আমি কিমান পালো 30 পালো ইয়াতো তোমাৰ দুটা ইকুৱেশ্যন হল তেতিয়া এই দুটা ইকুৱেশ্যন আমি আগৰটো নিচিনাকৈ অপনয়ন কৰি দিম তো অপনয়ন মানে 1 পৰা 2 বিয়োগ কৰি দিম 3 নম্বৰ চেপ্টাৰত তোমালোকে শিকি আহিছা ইয়াত এটো অপনয়ন বুলি নহয় প্ৰতিস্থাপন কৰিলেও হ'ব বৰ্গগুণন কৰিলেও হ'ব তাতে আমি তিনটা মেথড শিকিছিলো 3 নম্বৰ চেপ্টাৰত তো ইয়াতে তুমি চোৱা হেতু আমি অপনয়নটো কৰিম ইয়াতে x x একে হৈ আছে তেতিয়া বিয়োগ কৰিম x minus x পিছত আছে প্লাস y এটো মাইনাস y আছে বিয়োগ করতে প্লাস y হৈ যাব ইজ ইকুয়াল টু তোমাৰ কিমান আছে 90 minus 30 তো এতিয়া কি হয় x x কাটাই গল y plus y 2y ইজ ইকুয়াল টু 90 ৰ পৰা 30 গলে কিমান থাকিলে 60 এতিয়া কি হ'ব y টো মই ৰাখি দিছো 62 ওপৰত 2 তলত 2 দিকেনে খাটি কাটিলে 30 হৈ গল এতিয়া y ৰ মানটো বহাই দিম তো আমি y ৰ মানটো ইকুৱেশ্যন 1 ত বহাই দিছো 1 ইমপ্লাই এক নং সমীকৰণটো কি আছিল x plus y ৰ মান 30 is equal to 90 চাই লোৱা তোমালোকে এই ইকুৱেশ্যনটো 1 নম্বৰটো তেতিয়া আমি কি x টো যদি ৰাখি দিও x is equal to কিমান হ'ব 90 minus 30 তেতিয়া আমি x is equal to কিমান পাম 90 পৰা 30 গলে 60 তেতিয়া আমাৰ হৈ গল y ৰ মান হৈছে 30 x ৰ মান 60 এটো হৈ গল ইয়াৰ আগৰটো চাবা তো আমি 4 নম্বৰ কিটা চাও 4 নম্বৰ কিটা কৰিলে এক্সাৰসাইজ 8.2 টো শেষ হ'ব তোৱা সোৱা তলত দিয়া বিলাক সত্য নে অসত্য ক'ব লাগে কোৱা আৰু তাৰ পিছত তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা তেতিয়া ফাৰ্ষ্টটো কৈছে sin a plus b is equal to sin a plus sin b এটো আমাৰ সত্য হ'ব নোৱাৰে কাৰণ তুমি a আৰু b ৰ মান তুমি যিমানে নুলুৱা মই দেখাই দিও এটো হৈছে তোমাৰ ভুল হৈ আছে এটো অপচনটো শুদ্ধ হ'ব অসত্য তেতিয়া কাৰণটো মই ইয়াতে কৈ দি আছো তোমালোকক ইয়াতে মই বুজাই দিও sin a ৰ মান ধৰি লোৱা তুমি লৈছা 30 plus b ৰ মান লৈছা 60 তেতিয়া দুইটা মিলি ইয়াতে কি লিখিবা sin a মানে কিমান আছিল sin 30 plus sin b মানে 60 এটা যদি মই মান বহাও ইয়াতে 30 60 কিমান পাও sin 90 পাও তো ইজ ইকুয়াল টু এটো এতিয়া তুমি চোৱা sin 30 ডিগ্ৰী মানটো 1/2 তোমালোকে চাৰ্টখনত চাই লবা sin 30 ডিগ্ৰী মান 1/2 প্লাস sin 60 ডিগ্ৰী মান √3/2 ইয়াতে আমি sin 90 ডিগ্ৰী মান কিমান পাও 1 পাও তেতিয়া আমি যদি ক্যালকুলেশন কৰো sin 90 ডিগ্ৰী মান 1 হয় চাৰ্টখনত চাই লবা ইয়াতে ক্যালকুলেশন কৰিলে 2 লখাগু 2 হ'ব ওপৰত 1 + √3 হ'ব তো এটো আমি মিলিছে না নাই মিলা নট ইজ ইকুয়াল এটো সমান কেতিয়াও হ'ব নোৱাৰে এটো অসত্য তাৰ পিছত 2 নম্বৰটো কৈছে 2 নম্বৰটো চোৱা sin থিটাৰ মান বাঢ়ি যায় যদি থিটা বাঢ়ে এটো সত্য কাৰণ আমি চাৰ্টখনত তোমালোকে চোৱা এবাৰ তো তোমালোকে চোৱা sin 0 ডিগ্ৰী মান 0 sin 30 ডিগ্ৰী মান 1/2 0 তকৈ অলপ বাঢ়ি গৈছে তেতিয়া ইয়াৰটো চোৱা sin 45 ডিগ্ৰী মান 1/√2 এটো অলপ বাঢ়ি গৈছে কিয় তলৰ মানটো কমি গলে হৰটো কমি গলে ওপৰটো ঠিকে আছে তেতিয়া এটো বাঢ়িছে আকৌ এটো আছে sin 60 ডিগ্ৰী মান √3/2 তেতিয়া তলৰটো তোমাৰ 2 টো ঠিকে আছে ওপৰত একতকৈ বেছি হৈছে √3 টো একতকৈ অলপ বেছি তেতিয়া sin 90 ডিগ্ৰী কি আছে 1 তেতিয়া ইয়াৰ 0 ৰ পৰা লাহে লাহে বাঢ়ি গৈ 1 হৈছে তেতিয়া এটো সত্য তো দেখা পাইছা তো 3 নম্বৰটো চোৱা 3 নম্বৰটো কৈছে cos থিটাৰ মান বাঢ়ি যায় যদি থিটা বাঢ়ে তেতিয়া মই জানামতে এটো তোমাৰ ভুল হৈ আছে এটো কি হ'ব অসত্য হ'ব তেতিয়া এটো অসত্য হৈছে কাৰণটো মই তোমালোকক দেখাই দি আছো চোৱা cos a cos 0 ডিগ্ৰী মান 1 তেতিয়া ফাৰ্ষ্টত 1 হ'ল
তাৰপিছতে cos 30 ডিগ্ৰী মান √3/2 এইটো 1তকৈ সৰু হ'ব আকৌ 1/√2 এইটো আৰু সৰু হ'ব 1/2 মানে 0.5 হ'ব এইটো সৰু হ'ব লাষ্টত গৈ কি হ'ল 0 হ'ল আমাক কৈছিলে যে sin থিতা বাঢ়ে যদি থিতাৰ মান বাঢ়ে তেতিয়া আমি দেখা পাইছো ডাঙৰৰ পৰা সৰুলৈ গ'ল অৰ্থাৎ কমি গ'ল তো সেইটো কাৰণে এইটো অসত্য হ'ল ইয়াৰ আগৰটো কৈছে তোমাক যে থিতাৰ সকলো মানৰ বাবে sin থিতা cos থিতা সমান এইটো আমাৰ ভুলকে আছে এইটো আমাৰ ভুল হ'ব এইটো সত্য নহয় অসত্য কাৰণ যিকোনো মানৰ বাবে sin থিতা cos থিতা সমান হ'ব নোৱাৰে যেনেকুৱাকৈ মই এটা থিতাৰ এটা মান লওঁ sin 30 যদি মই cos 30 লিখোঁ এইটো কেতিয়াও সমান নহ'ব কাৰণ sin 30 ডিগ্ৰী মান 1/2 আৰু cos 30 ডিগ্ৰী মান √3/2 তেতিয়া এইটো নট ইজিক্যাল এইটো সমান নহ'ব তেতিয়া এইটো অসত্য ইয়াৰ আগৰটো চোৱা এইটোৱে লাষ্ট এইটো ভিডিঅ'ত তো চোৱা 5 নম্বৰটো কৈছে a = 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় এইটো সত্য চোৱা a যেতিয়া 0 ডিগ্ৰী হ'ব তেতিয়া cot 0 ডিগ্ৰী মানটো তোমালোকে চাই লোৱা চাৰ্টখনত তো ইয়াত চাব পাৰা cot এইটো চোৱা 0 ডিগ্ৰী বুলি আছে 0 ডিগ্ৰী cot 0 ডিগ্ৰীটো সংজ্ঞাবদ্ধ নহয় তেতিয়া এইটো সত্য তো এইটো ভিডিঅ'লৈকে আমাৰ এইটো কোৱেশ্যনলৈকে এইটো ভিডিঅ' শেষ হ'ল যদি ভিডিঅ'টো ভাল লাগে সাবস্ক্ৰাইব কমেণ্ট লাইক কৰিবা আৰু আগৰ ভিডিঅ' মই অতি সোনকালে দিব চেষ্টা কৰিম থেংক ইউ